যদি কওঁ যে তেওঁৰ পত্নীয়ে মাটি মানে আজিকালি মাটি খাইটি বুলি কয়, কিমান মাটি অধিগ্ৰহণ কৰিছে। পুতেকক যদি কওঁ 17টা কোম্পানীৰ মালিক, এইবোৰ আমি স্পষ্ট তথ্য পাতি দিছোঁ। মুখ্যমন্ত্ৰীয়ে উত্তৰ দিয়ক, হয়নে নহয়? গ্ৰীণ বাছৰ মালিক হয়নে নহয়, বা ৰিজৰ্টৰ মালিক হয়নে নহয়, আৰু বাগানৰ মালিক হয়নে নহয়, বা DC অফিচত দিয়া বলেৰো আৰু ইন'ভাবোৰৰ মালিক তেওঁ হয়নে নহয়? এইটো উত্তৰ দিয়কচোন প্ৰথম। হিমন্ত ৰাইজক ৰামঠগন দিয়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য গৌৰৱ গগৈৰ পৰা উত্তৰ বিচাৰিছে কিয় মুখ্যমন্ত্ৰীয়ে? যি স্পষ্ট কৰিবলগীয়া থাকে কেন্দ্ৰীয় গৃহ বিভাগে স্পষ্ট কৰিব। বিজেপি দল বা হিমন্ত বিশ্ব শৰ্মাই জনগণক ৰামঠগন দিয়াত তেওঁলোক আটাইতকৈ পাকৈত। মইতো কওঁ যে ৰামঠগন মানুহক দিয়াৰ যদি এখন বিশ্ববিদ্যালয় খোলে, সেই শিক্ষা দিয়া যদি বিশ্ববিদ্যালয়, ৰামঠগনৰ শিক্ষা দিয়া বিশ্ববিদ্যালয় এখন যদি খোলে, তাৰ উপাচাৰ্য হ'ব হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈ কিয় বিচাৰিছে? কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় স্পষ্ট কৰিব। ইমান দীঘলীয়া বাৰ তেওঁ 3বাৰ সাংসদ হৈ আছে। গৌৰৱৰ পক্ষত থিয় দি হিমন্ত বিশ্ব শৰ্মাক তুলাধুনা লুৰিণজ্যোতি গগৈ। গৌৰৱ গগৈৰ যদি ISIৰ লগত সম্পৰ্ক আছে তেন্তে লোকসভাৰ সাংসদ হৈ আছে কেনেকৈ? এতিয়াৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু তাহানিৰ গৃহমন্ত্ৰী ৰাজনাথ সিং ইয়াৰ বাবে সম্পূৰ্ণ দায়ী। যদি ISIৰ লগত সম্পৰ্ক থকা মানুহ যদি সংসদৰ মজিয়াত বহি আছে, তেতিয়াহ'লে দেশৰ ইণ্টেলিজেঞ্চ ফেইল হৈছে, পদত্যাগ কৰিব লাগে ইমিডিয়েটলি। অমিত শ্বাহ ডাঙৰীয়া, তাৰ আগতে ৰাজনাথ সিং ডাঙৰীয়া আছিলে, দুয়োগৰাকীয়ে পদত্যাগ কৰিব লাগে। দেশৰ IB, ইণ্টেলিজেঞ্চ, NIA সকলো ফেইল কৰিছে নেকি? ষ্টেট মেচিনেৰী। নলবাৰীৰ বৰজোলাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ উপস্থিত হৈ এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দেশৰ গৃহ বিভাগৰ চূড়ান্ত বিফলতাৰ বিৰুদ্ধে গৰজি উঠে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। গগৈৰ মতে গৌৰৱ গগৈৰ অধিক জনপ্ৰিয়তা দেখি হিমন্ত বিশ্ব শৰ্মা যথেষ্ট শংকিত হৈছে। সৰ্বাতো প্ৰকাৰৰ চেষ্টা কৰিও যোৰহাটত গৌৰৱ গগৈক পৰাজিত কৰিব নোৱাৰিলে বিজেপিৰ নেতা মন্ত্ৰীয়ে। সেয়েহে এতিয়া গৌৰৱ গগৈৰ বিৰুদ্ধে কুৎসা ৰচনা কৰিছে হিমন্ত বিশ্বই। শ কোটি টকা খৰচ কৰিও শক্তিশালী নেতাক যোৰহাটত পৰাজিত কৰিব নোৱাৰিলে বিজেপিয়ে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যথেষ্ট শংকিত হৈছে। গৌৰৱ গগৈ ডাঙৰীয়াৰ জনপ্ৰিয়তা দেখি লোকসভাত তেওঁৰ যিটো পাৰফৰ্মেঞ্চ আৰু অসমতো তেওঁলোকে সকলো ধৰণৰ চেষ্টা লগাই যোৰহাটত তেওঁ হৰুৱাব নোৱাৰিলে। শ কোটি টকা মানে খৰচ কৰিও মানুহক প্ৰলোভন দিও তেওঁলোকে যেতিয়া দেখিলে যে জনগণ নহয়, জনগণ আচলতে শক্তিশালী নেতাৰ লগত আছে, তেওঁলোকৰ অন্যায়ৰ বিৰুদ্ধে আছে, গতিকে এতিয়া কুৎসা ৰচনা আৰম্ভ কৰি দিছে। বিজেপি দল জনসাধাৰণক ৰামঠগন দিয়াত পাকৈত। ৰামঠগন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হ'ব হিমন্ত বিশ্ব শৰ্মা। পঞ্জীয়ক হ'ব হিমন্তৰ সাংগু পাংগু, মল্লভোজৰ বৰুৱা, হাজৰিকা আৰু সিংহাল। বিজেপি দল বা হিমন্ত বিশ্ব শৰ্মাই জনগণক ৰামঠগন দিয়াত তেওঁলোক আটাইতকৈ পাকৈত। মইতো কওঁ যে ৰামঠগন মানুহক দিয়াৰ যদি এখন বিশ্ববিদ্যালয় খোলে, সেই শিক্ষা দিয়া যদি বিশ্ববিদ্যালয়, ৰামঠগনৰ শিক্ষা দিয়া বিশ্ববিদ্যালয় এখন যদি খোলে, তাৰ উপাচাৰ্য হ'ব হিমন্ত বিশ্ব শৰ্মা। আৰু তাৰ ডেপুটি ৰেজিষ্ট্ৰাৰ কণ্ট্ৰলাৰ তেওঁৰ লগত থকা মল্লভোজৰ বৰুৱা, হাজৰিকা, সিংহাল এইসকলক পাতিব। গতিকে ৰামঠগন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হ'লে তাৰ উপাচাৰ্য হ'ব হিমন্ত বিশ্ব শৰ্মা, যেনেকৈ অসমৰ জনগণক বাৰে বাৰে ঠগন দিয়াইছে। ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পৰা কিয় প্ৰশ্নৰ উত্তৰ বিচাৰি আছে বুলি প্ৰশ্ন কৰি লুৰিণজ্যোতি গগৈয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়কো ভালকৈ তুলাধুনা দিয়া দেখিবলৈ পোৱা গ'ল। ISIৰ লগত সম্পৰ্ক থকা নেতা যদি সংসদৰ মজিয়াত বহি থাকিব পাৰে, তেতিয়াহ'লে দেশৰ চোৰাংচোৱা চূড়ান্ত বিফল হৈছে। অমিত শ্বাহ আৰু ৰাজনাথ সিঙে পদত্যাগ কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মাই ইমানবোৰ কৈ থকাৰ পাছতো কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে বৰ্তমানলৈকে একো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই কিয়? গৌৰৱ গগৈ কিয় বিচাৰিছে? কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় স্পষ্ট কৰিব। ইমান দীঘলীয়া বাৰ তেওঁ 3বাৰ সাংসদ হৈ আছে। সাংসদ হৈ যদি ISIৰ লগত সম্পৰ্ক থকা মানুহ যদি সংসদৰ মজিয়াত বহি আছে, তেতিয়াহ'লে দেশৰ ইণ্টেলিজেঞ্চ ফেইল হৈছে, পদত্যাগ কৰিব লাগে ইমিডিয়েটলি। অমিত শ্বাহ ডাঙৰীয়া, তাৰ আগতে ৰাজনাথ সিং ডাঙৰীয়া আছিলে, দুয়োগৰাকীয়ে পদত্যাগ কৰিব লাগে। দেশৰ IB, ইণ্টেলিজেঞ্চ, NIA সকলো ফেইল কৰিছে নেকি? ষ্টেট মেচিনেৰী। আজিলৈকে দেশৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী আৰু হোম মিনিষ্ট্ৰীয়ে কোনো ধৰণৰ ষ্টেটমেণ্ট অহা নাই, অথচ অসমৰ মুখ্যমন্ত্ৰীয়েতো যিটোৱেই কথা কৈ থাকে। ইপিনে মুখ্যমন্ত্ৰীৰ পৰা ওলোটাই কেইটামান প্ৰশ্নৰ উত্তৰ বিচাৰি লুৰিণজ্যোতি গগৈৰ কটাক্ষ। মুখ্যমন্ত্ৰীৰ পত্নী মাটি খাইটি নেকি? গ্ৰীণ বাছৰ মালিক হয় নে নহয়? বাগানৰ মালিক হয় নে নহয়?
পুতেক 18টা কোম্পানীৰ মালিক হয় নে নহয় তাৰ উত্তৰ দিয়ক হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ উপৰি গৌৰৱ গগৈকো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি সংসদৰ মজিয়াত দেশৰ গৃহমন্ত্ৰীয়ে স্পষ্টীকৰণ দিবলৈ অনুৰোধ জনাবলৈ দাবী জনায় লুৰিণজ্যোতি গগৈয়ে। আমি যদি কওঁ যে তেওঁৰ পত্নীয়ে মাটি মানে আজিকালি মাটি খাইটি বুলি কয়, কিমান মাটি অধিগ্ৰহণ কৰিছে। পুতেকক যদি কওঁ 17টা কোম্পানীৰ মালিক, এইবোৰ আমি স্পষ্ট তথ্য পাতি দিছোঁ। মুখ্যমন্ত্ৰীয়ে উত্তৰ দিয়ক হয়নে নহয়, গ্ৰীণ বাছৰ মালিক হয়নে নহয়, বা ৰিজৰ্টৰ মালিক হয়নে নহয়, আৰু বাগানৰ মালিক হয়নে নহয়, বা DC অফিচত দিয়া বলেৰো আৰু ইন'ভাবোৰৰ মালিক তেওঁ হয়নে নহয়, এইটো উত্তৰ দিয়কচোন প্ৰথম। এই উত্তৰ তেওঁ নিদিয়ে। আৰু যিটো কাম কৰিব লাগে দেশৰ গৃহ মন্ত্ৰণালয়, অসমৰ মুখ্যমন্ত্ৰী সৰব কিয়? মই আচৰিত হৈছোঁ। মুখ্যমন্ত্ৰীৰ কি ইণ্টেনশ্যন আছে? নে এনে তেওঁৰ মিডিয়া এটাৰ মালিক হোৱাৰ কাৰণে, এইবোৰ প্ৰচাৰ চলাবৰ কাৰণে বাকী মিডিয়া হাউচবোৰকো তেওঁলোকৰ মানুহে এডভাৰটাইজ নিদিম বুলি ভয় খুৱাই পিনে তেওঁলোকক বাতৰি পৰিৱেশন কৰাটো বন্ধ কৰি ৰাখে। মই কয়লাৰ বিৰুদ্ধে যেতিয়া প্ৰেছ মিট দিছিলোঁ, 4বাৰ প্ৰেছ মিট দিলোঁ, 4বাৰ বন্ধ কৰিলে। তেওঁলোকৰ হাজৰিকা উপাধিৰ মন্ত্ৰীগৰাকীয়ে ফোন কৰি এডভাৰটাইজমেণ্ট নিদিম বুলি। গতিকে তেওঁৰ নিজৰ মিডিয়া ব্যৱহাৰ কৰি কাৰোবাৰ কোনোবা এগৰাকী মানুহৰ কুৎসা ৰচনা কৰা, অপযোগ দিয়া, এইটো ক্লেৰিফিকেশ্যন দিব হোম মিনিষ্ট্ৰীয়ে। আমি আহ্বান জনাইছোঁ। আৰু মইতো কওঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই দেশৰ গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখিব লাগে যে অসমৰ মুখ্যমন্ত্ৰীয়ে দেশৰ লোকসভাৰ উপদলপতি সম্পৰ্কত যি বক্তব্য আগবঢ়াইছে সংসদৰ মজিয়াত ক্লেৰিফিকেশ্যন দিব লাগে দেশৰ গৃহ মন্ত্ৰণালয়ে। নিশ্চয়কৈ সাংসদ গৌৰৱ গগৈৰ পৰা উত্তৰ বিচৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি এইদৰে তোলা ধূনা দি ধুনিলে লুৰিণজ্যোতি গগৈয়ে। ইপিনে গৌৰৱ গগৈৰ পৰা পাকিস্তান ভ্ৰমণ সন্দৰ্ভত উত্তৰ বিচাৰি গগৈৰ পৰা উত্তৰ নাপাই হাইৰাণ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত